हेलो एवरीवन मोर अन्य एटी ब्लगলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি বিশেষ কাম এটাৰ বাবে এঠাইলৈ যাবলৈ ওলাইছোঁ আৰু ক'তনো যাওঁ কেলেনো যাওঁ সকলোবিলাক দেখুৱাই থাকিম, চাই থাকক। আচলতে মই লং ভিডিঅ' নবনাওঁৱেই, সাধাৰণতে কেতিয়াবা মাজে মাজে মিনি ব্লগ বনাওঁ, কিন্তু আজি ভাবিলোঁ এটা লং ভিডিঅ' ষ্টাৰ্ট কৰা যাওক। ভিডিঅ'টো অলপ ইনফৰ্মেটিভ হ'বলৈ গৈ আছে, নাজানো কিমানখিনি দেখুৱাবলৈ পাৰোঁ, তথাপিও ট্ৰাই কৰিম দেখুৱাবলৈ। সম্পৰ্কীয় বৰমা বৰ্তা আৰু বাৰ লগত ডিব্ৰুগড় অভিমুখে ৰাওনা হ'লোঁ। কিয়নো ডিব্ৰুগড়লৈ যাওঁ আপোনালোকে কিছু সময়ৰ পিছতেই গম পাব। এয়া বা বৰমাৰ লগত কথা পাতি গৈ আছিলোঁ, কিন্তু কেমেৰা অন কৰাৰ লগে লগেই সকলো চুপচাপ হৈ গ'ল। আৰু এইফালে চাহ বাগানৰ মাজে মাজে গৈছোঁ যেতিয়া আপোনালোককো অলপ বাগানখন দেখুৱাই দিছোঁ। চাৰিওফালে কেৱল সেউজীয়া 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 পৰিৱেশটো দেখিলে সঁচাকৈ মনবোৰ ভাল লাগে। মেইন ৰোডৰ কাষতেই যেতিয়া বাগানবোৰ থাকে তাৰ সৌন্দৰ্যই অপূৰ্ব, নহয়নে? আমি গৈ আছোঁ ডিব্ৰুগড়ত থকা কেঞ্চাৰ চেণ্টাৰ হস্পিটেললৈ। বৰ্তা হৈছে এজন কেঞ্চাৰ পেচেণ্ট। তেখেতৰ কেঞ্চাৰ হোৱা আজি প্ৰায় 2 বছৰমানেই হ'ল। তেখেতৰ চিকিৎসা চলি আছে। চিকিৎসা মানে তেখেত বৰ্তমান সুস্থই, তথাপিও চেকআপ কৰি আছে আৰু তাৰ ৰিপৰ্ট দেখুৱাবৰ বাবে আজি গৈ আছোঁ। আৰু মেডিকেলখন অপেনিং হোৱা আজি বেছি বছৰ হোৱা নাই, প্ৰায় 3 বছৰমান হৈছে। আৰু সেইবাবে ভাবিলোঁ যে মেডিকেলখন আপোনালোককো দেখুৱাওঁ। আৰু এয়া মেডিকেলখন আহি পালোৱেই। এই মেডিকেলখন আচলতে বহুতেই ভাল আৰু ইয়াৰ সুবিধাবিলাকো বহুত ধুনীয়া। সেইবাবে ভাবিলোঁ যে যি গতিকে আহিছোঁৱে ভিডিঅ' অলপ কৰি লওঁ। আৰু আজিকালিতো 100ৰ ভিতৰত 50% মানুহৰে এইটো কমন বেমাৰ হৈ পৰিছে, নহয়নে? আৰু মেডিকেলটো চাওকচোন, বাহিৰৰ পৰা যিমান ধুনীয়া ভিতৰতো বহুতেই ধুনীয়া। কাৰণ মই ভিডিঅ'টো কৰাৰ পিছত ভইচ অভাৰ কৰিছোঁ, সেইবাবে ক'বলৈ পাৰিছোঁ। আৰু মেডিকেলটো ভালকৈ দেখাইছোঁ, চাওকচোন এবাৰ। আৰু ইয়াৰ চাৰিওফালে পাৰ্কিং এৰিয়াও আছে। বহুত ধুনীয়াকৈ আপোনালোকে গাড়ী লৈ আহিলেও গাড়ী থ'বলৈ পাৰিব। আৰু ইয়াৰ পাৰ্কিং এৰিয়াটো বহুত ডাঙৰ। বা এজনী আহিছিল বুলি কৈছিলোঁ যে, এয়া বৰ্তাৰ ছোৱালী, মানে মোৰ বা হয়। বাও মেডিকেলখনৰ ধুনীয়া পৰিৱেশ দেখি ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলে, সেইবাবে বাও ভিডিঅ' কৰি ল'লে। মেডিকেলখনৰ এইটো বস্তু সঁচাকৈয়ে মোৰ বহুত ভাল লাগিলে যে ফাৰ্ষ্ট দৌৰত মানুহ ওচৰলৈ অহাৰ লগে লগে নিজে নিজে অ'পেন হয় আৰু মানুহ আঁতৰি যোৱাৰ লগে লগে নিজে নিজে ক্ল'জ হয়। আচলতে এইটো চেঞ্চাৰ ছিষ্টেম হয়, অট'মেটিকলি অ'পেন অট'মেটিকলি ক্ল'জ। আৰু আমি গ্ৰাউণ্ড ৰাউণ্ডত সোমাই আহিলোঁ আৰু ইয়াৰ ৰিচিপশ্যনছ হয়। আৰু ইফালে ইয়াত আয়ুষ্মান কাৰ্ডৰ ফ্ৰী চিকিৎসা হয়। মই ভবা নাছিলোঁ যে কেঞ্চাৰ চিকিৎসাৰো ফ্ৰী হ'ব পাৰে বুলি। আৰু ইয়াত কাষতে ফাৰ্মাচীখনো আছে, য'ত দৰৱ পাতি কিনাৰ সকলো সুবিধা পোৱা হয়। আৰু ইয়াৰ ৰিচিপশ্যনত চাওকচোন, মানুহৰ বহাৰ সুবিধাও বহুত ধুনীয়া। আৰু মেডিকেলখন সকলো ফালেই বহুত পৰিষ্কাৰ হয়। ৰিচিপশ্যনত নাম এণ্ট্ৰি কৰোঁতেও বহুত দেৰি অপেক্ষা কৰিব নালাগে। আৰু ইয়াত সুবিধা আছে লিফ্টৰ। কিছুমান মেডিকেলত অকল পেচেণ্টেহে লিফ্টত যাব পাৰে, কিন্তু ইয়াত তেনেকুৱা নহয়, ইয়াত সকলোৱে লিফ্টত যাব পাৰে। আৰু এইটো হৈছে মেডিকেলখনৰ 4th ফ্ল'ৰ, য'ত এণ্ড্ৰস্কপি কৰা হয়। আৰু মেডিকেলখনৰ চাফ চিকুণতা চাওকচোন, সঁচাকৈ বহুত পৰিষ্কাৰ হয়। আৰু ইয়াত বেলুন লগাই থৈছে, কেলেনো লগাই থৈছে নাজানো, হয়তো নতুনকৈ অ'পেনিং কৰাৰ বাবে লগাই থৈছে হয়তো। আৰু ইয়াত কৰা হয় মাইনৰ অপাৰেটিং থিয়েটাৰ চেণ্টাৰ। আৰু ইয়াত মাইনৰৰ অপাৰেটিং কৰা হয়। আৰু আমি সকলোবিলাক কাম হৈ গ'ল। বৰমা আৰু বৰ্তাই সকলোখিনি কৰি ল'লে, কাৰণ বৰ্তা যি গতিকে সুস্থ আছে আৰু অকল ৰিপৰ্ট দেখাবৰ বাবেহে আহিছিলে, সেইবাবে আমাৰ সোনকালে কামবোৰ হৈ গ'ল। আৰু আমি এতিয়া ঘৰলৈ যাওঁ বুলি ৰাওনা হ'লোঁ। আৰু আমি আছিলোঁ ফাৰ্ষ্ট ফ্ল'ৰত। 4th ফ্ল'ৰত আচলতে এনেই উঠি গৈছিলোঁ বায়ে ময়ে। আৰু এতিয়া আমি ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ। যেতিয়া ফাৰ্ষ্ট ফ্ল'ৰত কেণ্টিনখন নেদেখুৱালে জানো হ'ব? আচলতে মেডিকেলখনত কেণ্টিনৰ সুবিধাও আছে, ফাৰ্ষ্ট ফ্ল'ৰত আছে। ইয়াত সকলোবিলাকেই পোৱা যায়, পুৰি চব্জিৰ পৰা আদি কৰি ফ্ৰাইড ৰাইচ, ভাত সকলোখিনিয়ে পোৱা যায়। ইয়াত সুবিধা আছে, কিন্তু আমি ভাবিলোঁ যে ইয়াত আমি খাই নাথাকোঁ, যি গতিকে মানুহৰ ভিৰ বহুতেই আছিলে, সেইবাবে আমি ইয়াত
নাখালোঁ আৰু বাহিৰলৈ ওলাই গ'লোঁ। কিছুমানে কয় যে কেঞ্চাৰ বেমাৰ ভাল নহয়, কিন্তু ভাল হয়। এইটোৱে হৈছে এটা জ্বলন্ত উদাহৰণ বৰ্তা। আৰু বৰ্তাৰ কেঞ্চাৰ হোৱা 2 বছৰেই হ'ল। মই আগতেও কৈছোঁ, কিন্তু বৰ্তা এতিয়া সুস্থ আৰু সুস্থ বাবেতো আমি ইমান ধুনীয়াকৈ ভিডিঅ' কৰিব পাৰিছোঁ। হাঁহি নহ'লেনো আমি ক'ত ভিডিঅ' কৰিব পাৰিলোঁ হয়। আৰু মেডিকেলত থকা কেণ্টিনখনত মানুহ ভিৰ থকাৰ বাবে আমি একো নাখালোঁৱেই, সেইবাবে বহুত ভোক লাগিছে আৰু গাড়ীতে অলপ আগুৱাই গৈ পেলাই কিবা এটা খাই লওঁ বুলি ভাবিছোঁ। আৰু আমি আহি পালোঁহি ডিব্ৰুগড়ৰ মেইন ৰোডৰ কাষতেই থকা ভোজনালয়ত, য'ত খোৱাৰ সুবিধা বহুতেই ভাল আৰু ইয়াত মিঠাইৰ বাহিৰেও ভাত আদি সকলো পোৱা যায়। আৰু আমি ভাবিলোঁ যি গতিকে আমি সোনকালেই আহিলোঁ, সেইবাবে ইয়াত আমি ভাত নাখাওঁ, মিঠাই চিঠাই অলপ কিবা খাই লওঁ, সেইবুলি ভাবি আমি ভিতৰলৈ সোমাই গ'লোঁ। সোমাই আহিয়ে সকলোৱে একাপ কফি ল'লোঁ, চিংৰা ল'লোঁ আৰু ৰসমলাই ল'লোঁ। আৰু কফিখিনিও বহুত টেষ্টি আছিলে খাবলৈ। মই খাই থাকোঁতেও বায়ে ভিডিঅ' কৰি দিলে। মোক চাই একো নাহাঁহিব দেই সকলোৱে। মোৰ চিংৰা ইমান খাই ভাল নালাগে, কিন্তু ৰসমলাই মোৰ ফেভৰেট হয়। আৰু ইয়াত কিমানবোৰ যে মিঠাই আছে, বাপৰে! আপোনালোকৰ দেখি পেলাই খাবলৈ মন গৈছেনে? কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু খাবলৈ মন গৈছে, কিন্তু খালেইতো নহ'ব। খাব লাগিলে ময়েই হস্পিটেলত পৰি থাকিব লাগিব। আৰু এয়া ৰসমলাই খোৱাৰ অকণমান ভিডিঅ'। তেনেহ'লে আজিলৈ বাই বাই। নেক্সট এটা ভ্লগত লগ পাই আছোঁ। বাই বাই।